মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 3A 3 নম্বৰ 4 নম্বৰ থকা অংকখিনি আলোচনা কৰিম। 3 নম্বৰ বিত থকা প্ৰশ্নটো চোৱা কি আছে। 17ৰ প্ৰথম 6টা গুণিতক লিখা। বুজি পাইছা? আমাক কি কৰিব লাগে? 17ৰ প্ৰথম 6টা গুণিতক। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে গুণিতক মানে চিধা চিধি ক'বলৈ গ'লে কি যে আমি তাৰ লগত কি কৰিম, নেওতাৰ নিচিনা 1 2 3 এনেকৈ পূৰণ কৰি যাম। আমাৰ ইয়াত কৈছে 6টা গুণিতক লাগে। আমি কি কৰিম, প্ৰথমে 17ৰ লগত 1 পূৰণ কৰিম। 17 1 গুণ কিমান হয়? 17 1 গুণ হ'ব 17। বুজি পাইছা? এতিয়া 17ৰ লগত 2 পূৰণ কৰিম। তাৰপিছত এনেকৈ কৰি কৰি আমি কি কৰিম, 6 লৈকে কৰিম। 17ৰ লগত 2 পূৰণ কৰিলে কি হ'ব? 17 2 গুণ 34। তোমালোকে মুখস্থ কৰিবা, নেওতাবিলাক মুখস্থ কৰিবা। 17 18 20 লৈকে তোমালোকে নেওতাখিনি মুখস্থ কৰিবা। যদি নেওতা মুখস্থ নাই, তোমালোকে এনেকৈ পূৰণ কৰি যাবা। 7 2 গুণ 14 4, হাতৰ 1 2 1 গুণ 2, হাতৰ 1 3। বুজি পাইছা? তাৰপিছত কি আহিল? 17 3। 17 3 গুণ হ'ব 17 3 গুণ কিমান? 51। তাৰপিছত 17 4 গুণ 17 4 গুণ কিমান? 17 4 গুণ 68। তাৰপিছত কি আহিল? 17 কি পূৰণ দিম এইবাৰ? 17ৰ লগত 5। 17 5 গুণ কিমান হ'ব? 85। তাৰপিছত কি পূৰণ দিম? 17ৰ লগত 6। 17ৰ লগত 6 পূৰণ কৰিলে কিমান হয়? 102। এইটো বুজি পাইছা? আমাক কৈছে 6টা গুণিতক লাগে, সেইকাৰণে আমি 1 2 3 4 5 6 এনেকৈ 6 লৈকে পূৰণ দিলোঁ। এতিয়া কি লিখিম যে অতএব 17ৰ কি আমাক লাগে? গুণিতক। 17ৰ গুণিতক সমান সমান কি কি পালোঁ? প্ৰথমে কি পালোঁ? 17 17। তাৰপিছত পালোঁ 34। তাৰপিছত পালোঁ 51। তাৰপিছত পালোঁ কি? 68। তাৰপিছত কি পালোঁ? 85। তাৰপিছত পালোঁ 102। এই 6টা। 6টা হ'লে নাই? চোৱা, 1 2 3 4 5 6টা। আমাক 6টাই লাগে। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা চি নম্বৰ। চি নম্বৰত কি কৈছে? 21ৰ যিকোনো 4টা গুণিতক লিখা। ইয়াত 21ৰ কেইডাল কৈছে? 4টা। এবাৰ কি কৰিম আমি? 4 লৈকে পূৰণ দিম। প্ৰথম লিখিম 21 × 1। কিমান হ'ব? 21 × 1 21। 21 × 2 কিমান হ'ব? 42। 21 × 3 কিমান হ'ব? 63। তাৰপিছত কি লাগে? 4টা লাগে, 4 লৈকে। 21 × 4 কিমান হ'ব? 84। হ'ল? তেনেহ'লে কি লিখিম? যে অতএব 21ৰ গুণিতক সমান সমান 21ৰ গুণিতক 4টা এনেকৈ লিখিব পাৰা। 4টা সমান সমান কি কি পালোঁ? 21 42, তাৰপিছত 63 84। এইটোৱে তোমালোকৰ উত্তৰ। ইয়াতো তোমালোকে এনেকৈ লিখিব পাৰা 17ৰ কেইটা লাগে? 6টা গুণিতক। বুজি পাইছা? 17ৰ 6টা গুণিতক এনেকৈ লিখি দিব পাৰা। 6টা গুণিতক। বুজি পাইছা? চোৱা ডি নম্বৰটো কি আছে? 12ৰ 2টা গুণিতক লিখা যিবোৰ 1তকৈ ডাঙৰ হয়। তাৰমানে কি? আমি এনেকুৱা 2টা গুণিতক লিখিব লাগিব যিটো 1তকৈ ডাঙৰ হয়। তাৰমানে 12ৰ লগত কি কৰিম? আমি এনেকুৱা 2টা সংখ্যা পূৰণ কৰিম যিটো 1তকৈ ডাঙৰ হয়। এতিয়া 12 9টা কৈ যোৱা তোমালোকে। চোৱা কি হয়? 12 9টা কৈ গ'লে কি হ'ব? 12 8 গুণ কিমান হয়? 96। 12 8 গুণ 96। 12 9 গুণ 108। তাৰমানে 108টো কি হ'ল? 1তকৈ ডাঙৰ হ'ল। তেনেহ'লে কি হ'ব? 12 9। 12 পূৰণ 9 কিমান হ'ব? 108। 108 এটা হ'ল। আমাক লাগে 2টা।
তেনে লিখিম 12 পূৰণ 10 কিমান হ'ব 120 তেনেহ'লে লিখিম যে অতএব 100তকৈ ডাঙৰ গুণিতক সমান সমান কি পালোঁ 100তকৈ ডাঙৰ গুণিতক 108 আৰু 120 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা এবাৰ চোৱা কি আছে 4ৰ এ কি আছে 232 8ৰ গুণিতক হয়নে নহয় পৰীক্ষা কৰা আগত আমি কৰিছিলোঁ ইয়াৰ আগত কি উৎপাদক হয়নে নহয় পৰীক্ষা কৰা এইটো কৰিব লাগে গুণিতক হয়নে নহয় নিয়ম একেই আমি কি লিখিম সমাধান লিখি প্ৰথমে এইটো কি কৰিম হৰণ কৰিম কি আছে 232ক 8ৰে হৰণ কৰিম এতিয়া কৰা চোৱা 232 8ৰে হৰণ কৰিলে কিমান বাদ যাব 3 8 গুণ 24 বেছি হয় 8 2 গুণ 16 এতিয়া 23ৰ পৰা 16 বিয়োগ কৰিলে হ'ব 7 নাযাব 2 নমাই আনিম কিমান হ'ল 72 8 9 গুণ 72 ইয়াত বাকী থাকিল নেকি বাকী নাই বাকীত কি ওলাল 0 ইয়াত বাকী নাই তেনেহ'লে এতিয়া আমি কি লিখিম কেনেকৈ লিখিম আমি লিখিম যে 232ক 8ৰে হৰণ কৰিলে 8ৰে হৰণ কৰিলে কি হয় ভাগফল কিমান ওলায় ভাগফল কিমান ওলায় 29 ভাগফল ওলায় 29 আৰু বাকী বা ভাগশেষ যেনেকৈ লিখা ভাগশেষ কিমান 0 বাকী নাই তেনেহ'লে কি কৰিম যে 14ৰে এইবাৰ লিখিম যে 14 হ'ব এইটো কি আছে 8ৰে 232ক কি হ'ব বাকী নৰোৱাকৈ হৰণ যায় নে নাযায় হৰণ যায় বাকী নৰোৱাকৈ হৰণ গ'লে কি হয় বাকী নৰোৱাকৈ হৰণ গ'লে এইটো ইয়াৰ গুণিতক হ'ব তেনে লিখিম অতএব 232 8ৰ কি হয় গুণিতক হয় এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে এইবাৰ চোৱা চি নম্বৰত কি আছে 312 24ৰ গুণিতক হয়নে নহয় পৰীক্ষা কৰা এইটো সমাধান কেনে কৰিম সমাধান লিখিম 312 ভাগ 24 আমি 312ক কি কৰিম 24ৰে হৰণ কৰি চাম 24 হ'ল এতিয়া কিমান বাদ যাব কৰিলে 24 1 গুণ 24 31ৰ পৰা 24 বিয়োগ কৰিলে কিমান হ'ব 7 তলত কিনো আহিম 2 কিমান হ'ল 72 হ'ল 24 3 গুণ 24ৰ লগত 3 পূৰণ কৰা চাবা কিমান হ'ব 72 ইয়াতো কি হ'ল বাকী 0 তেনেহ'লে কি লিখিম ইয়াত কি লিখিম যে 312ক 24ৰে হৰণ কৰিলে কি হয় ইয়াৰ ভাগফল কিমান ওলায় ভাগফল ওলায় সমান সমান কিমান
13 আৰু বাকী কিমান 0 বাকী ওলাই 0 তেনেহ'লে কি লিখিম যে 24ৰে কেনেকৈ হ'ব 24ৰে 312ক 312ক বাকী নৰোৱাকৈ হৰণ যায় হয় নাই তেনেহ'লে কি লিখিম অতএব 312 24ৰ গুণিতক হয় এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ চেনেলটো চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ